আকাশ দেখো আরদি জোনা নামিছে অলকানন্দা পহৰা গীতৰ সুৰে আহি পহৰা গীতৰ সুৰে আহি নমস্কাৰ নিভাজ অসম লাইভৰ বিশেষ অনুষ্ঠান মত বিনিময়লৈ স্বাগতম জনাইছো আৰু আজি আমি এজন বিশেষ অতিথিক লৈ আহিছো যিজন অতিথিয়ে বিগত সময়ছোৱা মোবাইলেৰে নিজৰ ভিডিঅ' ৰেকৰ্ডিং কৰি মিউজিক কৰি চৰ্চাত আহিছিল ছ'চিয়েল মিডিয়াত যথেষ্ট ভাইৰেল হৈ পৰিছিল তেওঁৰ ভিডিঅ' তেওঁক পোনে পোনে চিনাকি কৰাই দিব বিচাৰিছো স্বাগতম জনাইছো নমস্কাৰ আজি যিহেতু গৰম অত্যধিক হৈছে তাৰ কাৰণে কথাবোৰ কমকে পাতিম আপুনি যিহেতু ভিডিঅ' আপুনি লগতে মিউজিক মোবাইলত কৰিছিল সেই অভিজ্ঞতাটোৰ বিষয়ে অকমান জনাব নেকি আমাৰ দৰ্শকসকলক ঠিক আছে পোনপ্ৰথমতে মই তোমাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু লগতে গোটেই টিমটো নিভাজ অসম লাইভৰ গোটেইখিনি কৰ্মকৰ্তাক মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ আৰু লগতে শুভেচ্ছা জনাইছোঁ মিউজিকটো মানে মই একচুৱেলি মিউজিকটোৰ ওপৰত মোৰ তেনেকুৱা একো নলেজ পাই তেনেকুৱা আনুষ্ঠানিক নলেজ নাছিলে গানৰ ক্ষেত্ৰতো নাই কিন্তু হঠাতে মানে এদিন মনলৈ আহিল আকৌ মোবাইলত ভাবিলোঁ মোবাইলত কিবা এটা এনেকৈ মিউজিক বনাব পাৰি নেকি ট্ৰাই কৰি চাওঁ নেকি তো তাৰপিছত মই লাহে লাহে মানে বস্তুবিলাক এটা দুটাকৈ ট্ৰাই কৰি আছিলোঁ প্ৰায় ৩-৪ দিনমানৰ ভিতৰত মানে ট্ৰাই কৰোঁতে কৰোঁতে মানে অলপমান মিউজিকৰ ৰূপটো ল'লে তাৰপিছত মই গীত দি মই ডাবিং ভইচ ডাবিং দিলোঁ সকলোৱে চিনি পায় তেখেতে মোক ভইচটো তেখেতে চাই দিলে সেনেকৈ মানে হোলী গীত এটা উলিয়াই দিলোঁ মিউজিকটো মানে মোবাইলত কৰি পেলাই মানে অসম্ভৱ বুলি ভাবিছিলোঁ যদি মানে সম্ভৱ হ'ল বুলি পিছত আচলতে সেইটো অত্যধিক কঠিন কাম যিহেতু মোবাইলত কৰাটো আৰু কঠিন এজন মিউজিচিয়ানে বহুত কষ্টত মানে এটা মিউজিক বনায় ষ্টুডিঅ'ত গোটেইখিনি যোগাৰ গোটেইখিনি ইনষ্ট্ৰুমেণ্ট লাগে বহুতখিনি লাগে কিন্তু মানে মই ইনষ্ট্ৰুমেণ্ট একো ইউজ কৰা নাই অনলি মোবাইলটোত এপছ ডাউনলোড কৰিছোঁ কীবৰ্ডটো তোমাৰ পিয়ানোটো পাই যায় তবলা পাই যায় অল এভৰি গোটেইখিনি পায় ইয়াত এপছত ফ্ৰী মানে মই গোটেইটো ফ্ৰীতে ডাউনলোড কৰিছোঁ কৰি পেলাই মই এনেকৈ ৰেকৰ্ড কৰি বেণ্ডলেব বুলি এপ এটা আছে তাত বস্তুবিলাক কনভাৰ্ট কৰি পেলাই মিউজিক এটা ৰূপ দিবলৈ চেষ্টা কৰিছিলোঁ সেই গীতটো যদি আমি দৰ্শকসকলক প্ৰথমতে শুনাই লওঁ তেতিয়া ভাল লাগিব ভালে গীত আছিলে দুলাইন গাই দিছোঁ দেই ৰঙৰে জুই জ্বলিলা যি পলাশৰ ডালতে ৰঙৰে জুই জ্বলিলা যি পলাশৰ ডালতে ফাগুণৰে লাগিল নিকুঞ্জ বনতে ৰঙৰে জুই জ্বলিলা যি পলাশৰ ডালতে ফাগুণৰে লাগিল নিকুঞ্জ বনতে ফাগুণৰে লাগিল নিকুঞ্জ বনতে আমি খেলো হোলি বসন্ত বেলাতে আরে আমি খেলো হোলি বসন্ত বেলাতে ফাগুণৰে লাগিল নিকুঞ্জ বনতে ফাগুণৰে লাগিল নিকুঞ্জ বনতে ধন্যবাদ বৰ ধুনীয়া আচলতে এইটো কাৰণে আচলতে ভাইৰেল হৈছিলে গীতটো শুনিলে শুনি থাকিবলৈ মন যায় ভাল লাগে মানে তেনেকুৱা গানবিলাক কিছুমান কেতিয়াবা ভাল লাগে শুনি হোলী টাইমতে মানে এনেকৈ মোৰ মনলৈ আহিছিল আৰু এতিয়া যিহেতু আপুনি এনেধৰণে গীত চৰ্চা কৰি আছে বা সংগীতৰ জগতখনত কাম কৰি আছে এতিয়ালৈকে আপুনি কি কাম কৰিছে মানে কাম তেনেকুৱা প্ৰথমতে মই অফিচিয়েল গীত এটি উলিয়াইছিলোঁ যিটো মানে মোৰ হঠাতে হৈ গৈছিলে মানে এতিয়া মায়ে লিৰিক্সটো দিছিলে গীতটিৰ আৰু মই নিজে সুৰটো কৰিছিলোঁ তেনেকৈ মোৰ লগৰ এজনৰ তাতে মিউজিকটো খুব কম খৰচত আৰু এতিয়া মানে 2018-19 চনৰ কথা আৰু এইটো তেতিয়া মানে প্ৰথম অফিচিয়েল গানটো উলিয়াইছিলোঁ তাৰপিছত লাহে লাহে এনেকৈ দুই এটা কভাৰ কৰি আছিলোঁ কভাৰ চং ইমান মানে মই বেছি টাইম দিব পৰা নাছিলোঁ মিউজিকত যিহেতু নিজৰ
গোটেইখিনি চাব লাগে সেইটো কাৰণে মানে মিউজিকটোত অকণমান মানে একদম ভালকে লাগিব পৰা নাই এতিয়ালৈকে এতিয়া কিছুদিনৰ আগতে এটা গীত কৰিছে আপুনি হয় কিন্তু এইটো নেকি যিটো লাষ্ট কৰিছে এটা হয় সেইটো অকমান শুনিব পাৰিম নেকি সেইটো গীত একচুৱেলি সেইটো গীত হঠাতে এদিন এটা ৰাতিত হঠাৎ লিখা হ'ল মোৰ লগৰ এটা প্ৰণৱ বুলি আৰু মই সুৰটো কৰিছিলোঁ এটা ৰাতিৰ ভিতৰত আৰু পিছদিনাখন গাইডটো দিয়া গৈছিল মোৰ দাদাজনে গাইছে গীতটি মই অলপ অলপ গাইছোঁ আৰু কিন্তু অকণমান যদি শুনাই দিয়ে এইটো অকণমান ধেমেলীয়া গীত হয় বান্ধ দেখালে জাননে আহু কচু পথাৰত কমলৰ ভনীয়ে মন মুহিলে বেহৰ বাৰীৰ মোহনত বান্ধ দেখালে জাননে আহু কচু পথাৰত কমলৰ ভনীয়ে মন মুহিলে বেহৰ বাৰীৰ মোহনত মই এজনী চাইছিলো আমাৰ গাঁৱত চাই থাকোতে হিয়া দিলে হৰকান্তৰ পুতেক অলপ ফেমিলিয়া গীত তেনেকুৱাকে লিখা গৈছিল মানে সেই হিচাপতে লিখা গৈছিল আচলতে বহুত কম সময়ৰ ভিতৰতে আপোনালোকে গীত কৰি দিয়ে বহুত কম সময় এইটো গীত একচুৱেলি এদিন এটা ৰাতি আৰু এটা ৰাতি তেনেকে হঠাৎ যিহেতু এনেধৰণে কাম কৰি আছে আৰু ভৱিষ্যতে আপোনালোকে কেনেধৰণৰ কাম কৰিব বিচাৰিছে ভৱিষ্যতে তেনেকুৱা মিউজিকৰ ক্ষেত্ৰখনত কিবা কিবি কৰিব মন আছে যিমানখিনি পাৰোঁ তো কৰি গৈ আছোঁ যেনেকৈ পাৰোঁ তেনেকৈ কিন্তু আৰু বহুত জানিব লগা আছে বহুত শিকিব লগা আছে এতিয়ালৈকে একো জনা হোৱাই নাই বুলি ক'ম মই একো শিকাই নাই বহুত বাকী আছে কৰিব লাগিব নিশ্চয় এতিয়া যিহেতু আপুনি বিভিন্ন ধৰণৰ গীত নিজে চৰ্চা কৰি থাকে যিবোৰ কঠিন গীত সেই কঠিন গীতবোৰক আপুনি নিজে সুৰ দিবলৈ চেষ্টা কৰি থাকে বিভিন্ন সময়ত আপোনাৰ ভিডিঅ'বোৰ আমি চাই থাকো তেনে ক্ষেত্ৰত আজি এটা আপোনাৰ মন পছন্দৰ গীত এটা শুনি পেলাই আমি সামৰিব বিচাৰিছো কিয়নো গৰমটো অত্যাধিক হৈছে তাকে মোৰ পছন্দৰ কোৱা কি গীত গাম অসমীয়া গীতে গাম গাওক আপোনাৰ পছন্দ মানে আপোনাৰ পছন্দৰে আমি পছন্দ নকৰো এতিয়া ঠিক আছে বাৰু প্ৰীতিৰ সুবাহে গীতটি গাই দিছোঁ জুবিনদাৰ প্ৰিয় গীতটি দুচকু তুলি চৌপাশে চালো ফুলিছে ৰজনী গন্ধা দুচকু তুলি চৌপাশে চালো ফুলিছে ৰজনী গন্ধা আকাশত দেখো আৰধি জোনাক নামিছে অলকানন্দা আকাশত দেখো আৰধি জোনাক নামিছে অলকানন্দা পাহৰা গীতৰ সুৰে আহি পাহৰা গীতৰ সুৰে আহি জগালেহি যৌৱন কিয় বাৰু প্ৰীতি সুবাসে উৱাই দিলেহি মোৰে উদাসী ধন্যবাদ ধন্যবাদ জনাইছো ইমান সময় আপোনালোকে চালে মত বিনিময় আৰু এই মত বিনিময়ত আজি লৈ আহিবলৈ চেষ্টা কৰিলো এজন বিশেষ অতিথি আৰু সেই অতিথিগৰাকী আপোনালোকক অতিথিগৰাকীৰ লগত যিখিনি কথা পাতিলো নিশ্চয় শুনিলে আচলতে তেওঁ বিভিন্ন প্ৰতিভা আছে তেখেতৰ বিভিন্ন ধৰণৰ মিউজিকেল চাইডটোত হয়তো ক্লাছিকেল তেওঁ নহয় মই যিমান দূৰ জানো তথাপিও তেওঁৰ যি প্ৰতিভা সেই প্ৰতিভা ক'ব লাগিব আমি গান শুনিলে শুনি থাকিব মন যায় এনেকুৱা এজন প্ৰতিভাশালী ৰাজীৱ দা আৰু তেওঁক ধন্যবাদ জনাইছো যিহেতু ইমান সময় আমাক দিলে তাৰ কাৰণে শেষত সকলোকে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছো তোমালোকৰ পৰ্টেলৰ সকলোকে ধন্যবাদ চাই থাকিব নিভাজ অসম লাইভৰ বিশেষ অনুষ্ঠান মত বিনিময় ধন্যবাদ